আপুনি জানেনে প্ৰথমগৰাকী মহিলা যিয়ে দুবাৰকৈ নোবেল বঁটা পাইছিল নোবেল বঁটা প্ৰথম কোনে পাইছিল এনেকুৱা ধৰণৰ নোবেল বঁটাৰ ওপৰত 10টা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰা হ'ব আপোনালোকলৈ অনুৰোধ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হ'ল নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন অপশ্যন হ'ল এ আলবাৰ্ট আইনষ্টাইন বি কনৰাড ৰণ্টেগন চি মাৰি কিউৰী আৰু অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ উত্তৰটো হ'ল কনৰাড ৰণ্টেগন 2 নম্বৰ প্ৰশ্নটো হ'ল নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আপোনালোকৰ অপশ্যন এ মাদাৰ টেৰেছা বি মাৰি কিউৰী চি জেন এডামছ আৰু অপশ্যন ডি গেৰ্টি কৰী উত্তৰটো হ'ল মাৰি কিউৰী 3 নম্বৰ প্ৰশ্নটো হ'ল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন অপশ্যন হ'ল এ চন্দ্ৰশেখৰ ভেংকটেশ ৰমন বি মহাত্মা গান্ধী চি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অপশ্যন ডি কৈলাশ সত্যাৰ্থী উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ 4 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম ৰসায়নত নোবেল বিজয়ী কোন হৈছিল অপশ্যন হ'ল এ ড্ৰিমেট্ৰি মেণ্ডেলিয়েট বি মাৰি কিউৰী অপশ্যন চি জাকব হেনৰিক্স ভান থপ আৰু ডি লাইনাছ পলিং উত্তৰটো হ'ল জাকব হেনৰিক্স ভান থপ 5 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম পদাৰ্থ বিজ্ঞানত নোবেল বিজয়ী কোন আপোনালোকৰ অপশ্যন হ'ল এ আইনষ্টাইন বি ৰণ্টেগন চি নিলছ বৰ আৰু ডি মাক্স প্লাংক উত্তৰটো হ'ল ৰণ্টেগন 6 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম চিকিৎসা বিজ্ঞানত নোবেল বিজয়ী কোন আপোনালোকৰ অপশ্যন হ'ল এ এমলি ফল বেহেৰিং বি লুই পাষ্টৰ চি ৰবাৰ্ট ডি আলেকজেণ্ডাৰ ফ্লেমিং উত্তৰটো হ'ল এমিল ফন বেহেৰিং 7 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম শান্তিত নোবেল বঁটা লাভকাৰী কোন আপোনালোকৰ অপশ্যন হ'ল এ হেনৰি ডোনাল্ড বি মাদাৰ টেৰেছা চি নেলছন মেণ্ডেলা ডি আলফ্ৰেড নোবেল উত্তৰটো হ'ল হেনৰি ডোনাল্ড 8 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অৰ্থনীতিত নোবেল বিজয়ীসকল কোন আপোনালোকৰ অপশ্যন হ'ল এ জন মেনাৰ্ড কেইনছ বি ৰাগানৰ ফ্ৰিছ আৰু জন টিনবাগেন চি পল সামুৱেলছন ডি মিল্টন ফ্ৰিডমেন উত্তৰটো হ'ল ৰাগানৰ ফ্ৰিছ আৰু জন টিনবাগেন 9 নম্বৰ প্ৰশ্নটো হ'ল প্ৰথমগৰাকী মহিলা যিয়ে দুবাৰকৈ নোবেল বঁটা পাইছিল আপোনালোকৰ অপশ্যন হ'ল এ ৰোজালিণ্ড ফ্ৰেংকলিন বি মাৰি কিউৰী চি ডনৰিথ হজকিন ডি এলেন জনছন হাৰ্লিক উত্তৰটো হ'ল মাৰি কিউৰী 10 নম্বৰ প্ৰশ্নটো হ'ল নোবেল বঁটা পোৱা প্ৰথম এছিয়ান ব্যক্তি কোন আপোনালোকৰ অপশ্যন হ'ল এ ৰবীন্দ্ৰনাথ ঠাকুৰ বি চন্দ্ৰশেখৰ ভেংকটেশ ৰমন চি দালাই লামা আৰু ডি আং চুং চুকি উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ